Hey guys, welcome back to the channel. বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত এটা বেলেগ টপিকৰ ওপৰত কথা পাতিবলৈ মই ভিডিঅ'টো বনাবলৈ ধৰিছোঁ আৰু সেই টপিকটো কি জানে সেই টপিকটো হৈছে আপোনালোকে বৰ্তমান মোৰ ভিডিঅ'টো ইউটিউবতে চাই আছে আৰু মই ভিডিঅ'টো বনাই ইউটিউবতে আপলোড দিম আৰু আজি টপিকটো হৈছে ইউটিউবৰ ওপৰতে আজি টপিকটো হৈছে ইউটিউবৰ পৰা টকা উপাৰ্জন কৰাটো ইমান সহজ নেকি ইউটিউবৰ পৰা পইচা ইনকাম কৰা ইমান সহজ নেকি আজি ইয়াৰ উত্তৰটো মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম তো আপোনালোকে অকণো দেৰি নকৰি ভিডিঅ'টো শেষলৈ চাওক আৰু আপোনালোকে সুন্দৰকৈ বুজি পাব যে ইউটিউবৰ পৰা পইচা ইনকাম কৰাটো সহজ নে খুবেই জটিল তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল প্ৰথমতে মই আপোনালোকক এটা কথা কওঁ আমাৰ মানুহ প্ৰজাতিটোৰ এটা খুবেই ডাঙৰ ভুল অৰ্থাৎ এটা খুবেই ডাঙৰ ভুল আৰু যে আমি মানুহে সদায় আমাৰ নিজকে তাৰমানে সকলোতকৈ বেছি বুদ্ধিয়ক বুলি ভাবোঁ এইটো সঁচা কথা তো কোনোবা বেয়া পালে ভাল পালে কিন্তু সঁচা কথা আমাৰ মানুহ প্ৰজাতিটো হৈছে এনেকুৱা মানুহ জাতিটোৱে হৈছে এনেকুৱা মানে যাৰ কৰাৰ যদি অলপ বুদ্ধি আছে তেওঁ ভাবে মই সকলোতকৈ বুদ্ধিয়ক কিন্তু এটা কথা তাতকৈ আৰু এই বুদ্ধিয়ক বাবে সকলো মানুহে ভাবে ইউটিউবত যি টি ভিডিঅ' কিছুমান দি দিম ইউটিউবৰ পৰা মনিটাইজেশ্যন এপ্লাই কৰিম ইনেবল হ'ব মনিটাইজেশ্যন আৰু পইচা ইনকাম কৰিম এইটো হৈছে সকলোতকৈ ভুল কথা তাৰ আগতে মই আপোনালোকক কৈছোঁ আজিকালি যিহেতু ইউটিউবে এটা ৰুল কৰি দিছে তেওঁলোকৰ নিৰ্দিষ্ট এটা সীমা ধৰণৰ এটা বান্ধি দিছে যে ইমান সীমা অতিক্ৰম কৰাৰ পিছতহে মনিটাইজেশ্যন এনেবল হ'ব কিন্তু আগতে কি আছিল জানেনে আগতে এতিয়া ধৰক কোনো ধৰণৰ সীমা বা ৰুলছ নাছিল কাৰণ আগতে ধৰক কেনেকুৱা আছে আপুনি চেনেল এটা খোলক চেনেলটো এক্টিভেট কৰক ভিডিঅ' দিয়ক আৰু লগে মনিটাইজেশ্যন আপোনাৰ ইনেবল হৈ যাব আৰু লগে আপুনি পইচা ইনকাম কৰিব পাৰিব এইটো বেছি দিনৰ কথা নহয় বহু আগৰ পৰা এইটো চলি আহিছিল আৰু এইটো খুব বেছি 2016লৈকে চলি আছিল এই চিষ্টেমটো কিন্তু আমাৰ মানুহ কি জানেনে আমাৰ মানুহে মই ক'লোঁ ইতিমধ্যে আমাৰ মানুহে নিজকে বহুত বুদ্ধিয়ক বুলি ভাবে আৰু যাৰ ফলত মানুহে কি কৰিবলৈ ধৰিলে জানেনে মানুহে কৰিবলৈ ধৰিলে এটা মানুহে 3-4টা জিমেইলেৰে নিজৰ একাউণ্ট বনায় তাত যিকোনো ভিডিঅ'সমূহ যিকোনো আৰু কি ভিডিঅ' দিছে সেইবিলাক নাচায় অশ্লীলে হওক বা মানে আৰু কিছুমান ভিডিঅ' এনেকুৱা আছে সীমা চেৰাই যায় আৰু যিবিলাক ভিডিঅ' ঘৰৰ মানুহৰ আগত চাব নোৱাৰি তাৰমানে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দিয়ে তো এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দিয়ে মনিটাইজেশ্যনটো এপ্লাই কৰে ইনেবল হৈ যায় আৰু পইচা ইনকাম কৰে এইটো এটা খুবেই সহজ ধাৰণা বুলি ভাবিলে মানুহে আৰু প্ৰায় প্ৰত্যেক মানুহে এনেকুৱা ধৰণৰ কৰিবলৈ ল'লে তাৰপিছত ইউটিউবৰ কেনেকুৱা অৱস্থা হৈ গ'ল চেনেল ইমান হৈ গ'ল কিন্তু চেনেল বহু পৰিমাণে আছে কিন্তু ইমান পৰিমাণে এড নাই আৰু ইউটিউবত এডৰ জৰিয়তে পইচাটো আমাক দিয়ে পইচাটো মানুহক দিয়ে তেওঁলোকে 45% ৰাখে আৰু 75% 65% তেওঁ এই ক্ৰিয়েটৰজনক পঠাই দিয়ে তো এতিয়া ইউটিউবৰ ওচৰত ইমান এডে নাই ক'ৰ পৰা ইমান চেনেল কি কৰিব তাৰপিছত ইউটিউবে এটা আৰু নতুন ৰুল এটা কৰি দিলে যে 10K ভিউজ পাৰ কৰিব লাগিব এই চেনেলটোৱে এইটো ৰুলছৰ পিছতো কিছু চেনেল দিছে ডিমনিটাইজেশ্যন হৈ গ'ল আৰু কিছু চেনেল থাকি গ'ল কাৰণ তেওঁলোকৰ 10K ভিউজ অতিক্ৰম কৰিছে আৰু এই ৰুলটো বান্ধি দিয়াৰ পিছত কি হ'ল জানেনে আমাৰ মানুহসমূহে তথাপিও কিন্তু 3-4টা চেনেল খোলে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক হোৱাটছএপ হওক বা মানে ৰাস্তাত কাৰোবাক লগ পালে তাৰ আমাৰ ইউটিউব চেনেল আছে চাই দিব অলপমান ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ তাৰমানে আৰু এনেকুৱা ধৰণৰ ভিউ আনে তেতিয়া কোনো ৱাচ টাইম বা ছাবস্ক্ৰাইবাৰ্ছৰ কোনো লিমিট নাছিল ইউটিউবৰ ৰুল মতে খালি কেৱল চেনেলটো 10K ভিউজ অতিক্ৰম কৰিব লাগিব এতিয়া এনেকৈ আৰু মানে আৰু ভিউটোতো আপোনালোক সকলোৱে জানে হোৱাটছএপত লিংকটো পঠাইছে লিংকটো একবাৰ জাষ্ট টাচ কৰাৰ লগে অ'পেন হোৱাৰ লগে এটা ভিউ বাঢ়ি গ'ল এনেকুৱা টাইপৰ আৰু মানুহ সম্পূৰ্ণ নাচালে ভিডিঅ'টো একবাৰ জাষ্ট চাই অফ কৰি দিলে ভিউ এটা বাঢ়ি যায় এনেকৈ বহুসমূহ চেনেলে এনেকৈ পইচা ইনকাম কৰি আছিল এনেকুৱা ধৰণৰ তাৰপিছত কি হ'ল তাৰপিছত ইউটিউবে আৰু এই সমস্যাত পৰিলে সেই সমস্যাত পৰাৰ পিছত ইউটিউবে আৰু এটা নতুন ৰুল কৰি দিলে যে তাৰপিছত ইউটিউবে আকৌ নতুন ৰুল কৰিলে যে সেই চেনেলটো 10K ভিউজ অতিক্ৰম কৰিব লাগিব প্লাছ 4,000 ঘণ্টা ৱাচ টাইম থাকিব লাগিব সেই চেনেলটোত আৰু 1K ছাবস্ক্ৰাইবাৰ্ছ হ'ব লাগিব এইটো নতুন ৰুল কিছুদিন আগতে তেওঁলোকে প্ৰযোজ্য কৰিছিল ৰুলটো আৰু তাৰ ফলত কি হ'ল জানেনে বহুসংখ্যক চেনেল যিসমূহে কেৱল 5-6টা ছাবস্ক্ৰাইবাৰ্ছ কিন্তু ভিউজ আছে 10K 12K 13K এনেকুৱা ধৰণৰ ভিউজ আছিল আৰু সেই চেনেলসমূহ দিছে ডিমনিটাইজেশ্যন হৈ গ'ল এতিয়া হয়তো বহুতে চেনেল খোলে কিন্তু এতিয়া বহুতো চেনেল আছে যদিও কিন্তু সকলো ছাকচেছ হ'ব পৰা নাই ইউটিউবত এতিয়ালৈ কাৰণ ইমান ৱাচ টাইম নাই ছাবস্ক্ৰাইবাৰ্ছ নাই ভিউ থাকিলে কি হ'ব তো
এনেকুৱা ধৰণৰ ৰুল বনাই আছে যদি আমি মানুহে যদি নিজক বহুতে চালাক বুলি ভাবোঁ বা বহুতক সকলোকে বুদ্ধিয়ক বুলি ভাবি থাকোঁ ইউটিউবে শেষত যায় আৰু বহুত কিবা কিবি ৰুল কৰি দিব তো আপোনালোকে নিশ্চয় এইখিনি কথাৰ পৰা গম পাই গ'লে যে ইউটিউবৰ পৰা পইচা ইনকাম কৰাটো সহজ নে অতি জটিল তো মই একো নকওঁ জটিল নে সহজ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিলে মোৰ এই ভিডিঅ'টো শেষলৈ যদি চাইছে আপোনালোকে আৰু যদি আপোনালোকৰ মতে কি আপোনালোকৰ মতামতটো কমেণ্ট কৰি কওক মোক তলত মই আপোনালোকৰ অপেক্ষাত ৰখি থাকিম কমেণ্টৰ তো যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব এটা লাইক কৰি দিব প্লিজ শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীসকললৈ আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ